ভিডিও বনাও আপোনালোকে চাইও এই দিলটো কেলে টিপি নিদিয়ে বাৰু ইমান চাই হেতু টিপি দিব না লাইকো কম এইসব মানে ফকতিয়া চালা কাম নাইকিয়া এখন কৰবাৰ মানে একচুয়ালি মানে কি আছিলে মই অলপ কথা ক'ব আছিলে মানে তো অলপ দিও নি বে মই অলপ ওকে দেন হেল্ল' গাইজ দ্য ৰোষ্টাৰ বয় অফ এছাম হিয়াৰ তো আজি মই তোমালোকৰ আগত ক'বলৈ গৈ আছো কেৱল মাত্ৰ কেইটামান নমুনাৰ বিষয়ে আৰে মুকেশ তই আকৌ ক'ত গলি আৰম্ভ কৰি দি চালা আজিৰ এই ভিডিঅ'টো জানিছো বাৰু তোমাৰ ঘৰত মাছ আছে বা তোমাৰ লগত মাছ আছে বুলি কিন্তু সেই বুলিয়ে মানে তুমি কি জিতি নহয় মানে জিন্দা মাছকে ধৰিছো এইজনীয়ে অলংকাৰ বনাই দিলে আৰে মুকেশ এইজনী মানে সঁচাকে বৰ ঘাইটং কেলা ইয়াত কৈ বেদনা লাগেনে ওই জন্মনি জীৱনত শান্তি আৰে এইটোহে দিন মানে দেখিবৰ কাৰণে আমাৰ বাকী আছিলে ইয়াত কৈ বেদনা লাগেনে ওই জন্মনি ওহো পিয়াজৰ দাম বঢ়োৱাত দেখিছেনে নাই বাৰু অৱস্থা কি হৈছে মুকেশ মই সঁচাকে কৈছো এনেকৈ হলে কিন্তু গুগলত পিয়াজৰ ফটো সাৰ্চ কৰি চাই শান্তিলৈ ভাত খাবলৈ আৰু বেছি দিন নাই তোমাৰ লগত ডিএসএলআৰ আছে নহব তোমাৰ লগত কেটিএম আছে নচলিব তোমাৰ লগত চৰকাৰী চাকৰি আছে নহব দিয়া তুমি পিয়াজৰ বেপাৰ কৰা বাবু মই নোৱাৰো মোক লৈ যোৱা কেৱল মাত্ৰ পিয়াজৰ বেপাৰ কৰাৰ কাৰণে বেটাৰ আজি এইদিন দেখাৰ ভাগ্য হ'ল এইবিলাক দেখি আৰু মই নকৈ নোৱাৰিলো দাদা আপুনি মহান সঁচাকে কৈছো আপোনাৰ এইখনেই কপাল দিয়ক কপাল আমাৰ বিলাক আৰু কেৱল মাত্ৰ বেঙেনা খেতিকে কৰিব পৰা নৈ পাৰৰ চন পৰা মাটিহে জানো কেলা আৰে মুকেশ মোৰ ফেচবুকৰ বায়ত আকৌ তই কিয় পিয়াজ বেপাৰী বুলি লিখি থৈ দিছ ভাল নেকি কেলা তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পালা তেনেহলে লাইক কৰা আৰু ভিডিঅ'টো কেনে পালা সেইটো কমেন্ট কৰি জনোৱা আৰু লগতে ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডৰ মাজত অলপমান শ্বেয়াৰ কৰি দিয়া তো ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটি ভিডিঅ'ত তেতিয়ালৈকে বাই জীৱন বাটত বহুতো বাধা আহিব কিন্তু তুমি ভাল নেকি কেলা বুলি কৈয়ে আগুৱাই যাব লাগিব